আজি যাম ফেঞ্চি বজাৰ, তাৰপাছত যাম পাণ বজাৰ, অকণমান মানে বিয়াৰ বজাৰ আছিলে, তো বিয়াৰ বজাৰখিনি কৰিব গৈ আছোঁ। দেখাম আপোনালোকক কি বজাৰ কৰোঁ। কাৰ বিয়া এইটো কৈ দিব। এইটো মানে কাৰ বিয়া বুলি ক'ম, এইটো পিংকি ৰাজ ব্লগছ নামৰ ব্লগ যাৰ আছে নহয়, পিংকি, তাই মানে পিংকি কলিতা হয়, পিংকি ৰাজবংশী হ'ব গৈ আছে মানে, তো তাইৰে হয়। আপোনালোকে পাব পিছত, দেখা পাব আৰু যেতিয়া ব্লগ আমি ওলাই দিম আমাৰ। আৰু এইটো টাইমত আমাৰ একদম বেষ্ট ফ্ৰেণ্ড, চবৰে বেষ্ট ফ্ৰেণ্ড, মাস্ককেইখন লগাই যাব লগা হৈছে। এইটো নহ'লে আৰু উপায় নাই, নহ'লে আৰু চৰকাৰক ফাইন দিব লাগিব আৰু দৰাঘৰীয়া হ'ব লাগিব মানে। তো আমি যাওঁ, দেখাই আছোঁ আপোনালোকক কি বজাৰ কৰোঁ, কি লওঁ গোটেইকেইজনীয়ে। আমাৰ মানে চবৰে বজাৰ, আমাৰ বাৰ বজাৰ, মোৰ বজাৰ, আমাৰ দৰাৰ বজাৰ, গোটেইৰে বজাৰখিনি দেখাই আছোঁ আপোনালোকক, ঠিক আছে। আৰু আমি আহি পালোঁ এতিয়া পাণ বজাৰ ইয়াতে চিল্কালয়, ইয়াতে সোমাইছিলোঁ। আৰু তাৰপিছত আমি এইযোৰ মিক্স পাত চাইছিলোঁ বাৰ কাৰণে, মিক্স পাত আৰু পিয়ৰ পাত চাই আছিলোঁ আমি, তাইক স্কাই কালাৰত লাগিছিলে। ফাৰ্ষ্ট এইযোৰ মিক্স পাত চাইছিলোঁ, সেইযোৰ একদম শ্বাইনিং নাছিলে, ভাল লগা নাছিলে। এযোৰ চাইছিলোঁ তাৰ কাৰণে, ভালেই লাগিছিলে। আৰু বহুত কেইযোৰ পাতৰ ওলাই দিছিলে পিয়ৰ পাত। তাৰপিছত আকৌ মোৰ ৰেড কালাৰ চাব আছিলে, তেনেকৈ ৰেড কালাৰো চাই আছিলোঁ, কিন্তু মোৰযোৰ ইমান পচন্দ লগা নাই। আৰু এইযোৰ টচ মুগা কিবা চাইছিলোঁ, কিন্তু ইমান বেছি ভাল নালাগিলে মোৰ, মই ৰাখি দিলোঁ। আৰু মিক্স পাতত বিচাৰিছিলোঁ আমি বাদামী কালাৰ নে কিবা কালাৰ, বাই কৈ আছিলে, সেইটো কিবা এটা কালাৰ বিচাৰিছিলোঁ। আৰু গোটেই কাপোৰ ওলাই দিছিলে তাহাঁতি বাৰু, যিমান যি লাগে। ছোৱালী মানুহৰতো গমেই পায় আৰু, কাপোৰ দেখিলেই হ'ল, খালি গোটেই মাৰ্কেটখন উঠাও লাগে। এইযোৰ চাইছিলোঁ মই ৰেড কালাৰৰ, ইমান মানে প্ৰথম দেখি ভাল লাগিল, কিন্তু যেতিয়া লৈ চালোঁ মোৰ ইমান বেছি ভাল লগা নাছিলে। আৰু ইমান মানে কিবা মীনাখিনি মোৰ ভাল লগা নাই, বুটাখিনিও ভাল লগা নাছিলে। তাৰপিছততো লোৱা নহ'লে আৰু, মোৰ বেলেগ চাম বুলি ৰৈ দিলোঁ। তাইৰ বাৰখিনি ল'লোঁ, তাৰপিছত মোৰ লোৱা নহ'ল আৰু। এইযোৰ কাপোৰযোৰ মোৰ ভাল লাগিছিলে দেখি পেলাই, কিন্তু মোৰ এনেকুৱা কালাৰ এটা আছে, এইটো কাৰণে মই নল'লোঁ বাৰু, কিন্তু বহুতেই ভাল লাগিছিলে চিম্পলত। আৰু বাকী তেনেকৈ বাৰ কাপোৰ ল'লোঁ। এতিয়া ঘৰৰ মানুহৰ কাপোৰ ল'ব আছিলে। আৰু আমাৰতো ছোৱালীখিনি গমেই পায় আৰু, ৰিলেট কৰিব পাৰিব চাগে যে কেনেকুৱা হয় ফিলিংছটো শ্বপিং কৰিব দিলে। গোটেই মাৰ্কেটখন উঠাও যেন লাগে মোৰ। আৰু তেতিয়া আছিলে 6টা বজাৰ পিছততো আৰু বন্ধই, চবতো এদিনতে আমি গোটেইখিনি বস্তু ল'ব লগা হৈ গৈছিলে। চব বহুত প্ৰব্লেম হৈছিলে আমাৰ লওঁতে বস্তু বিচাৰোঁতে, বা এনেকৈ ইমান লৈছোঁ এনেকুৱা হৈছে মানে। বেছি চাবলৈও টাইম নাই, দোকানীবোৰৰো বেছি লাগি থাকিবলৈ টাইম নাই, এনেকুৱা হৈছে। আৰু তথাপিতো এযোৰ ল'ম বুলি তো দুযোৰে লোৱা যায়, তেনেকুৱা হয়। আৰু ইফালে আমি আহিলোঁ দৰাৰ কাপোৰ চাবৰ কাৰণে। সি মোক তাকে কৈ আছিলে যে এইটো ইমান বোলে মই মীনা বিচাৰিছিলোঁ, মীনা থকা কুৰ্তা, কৈছে ইমান মীনা থকা কুৰ্তা নিপিন্ধোঁ বোলে, মোৰ লাজ লাগে। তাকে কথা পাতিছিলোঁ আমি। পানী খাই আছোঁ, পুৰা বজাৰ কৰি একদম পুৰা
নেমু পানী পাৰ্টি কৰি আছোঁ তাৰমানে বহুত ৰ'দ দিছে ন ইমান পিয়া লাগিছিলে বাপৰে ভাগৰ লাগি গৈছে ন পূৰা বহুত ভাল লাগিছে দুগিলাছ ময়ো খাইছোঁ এনে ঠাণ্ডা পানী নাখাওঁ নৰ্মেল পানী নাখাওঁ আজিৰ পৰা নেমু পানী খাই দিছোঁ পূৰা বজাৰ কৰিছোঁ একদম বিয়াৰ তথাপিতো আছে আৰু ল'ব কাৰণে চলো চলো আৰু কৰি লওঁ অকণমান ঠিক আছে আৰু মোৰ ইউটিউব ফেমিলি মেম্বাৰ হ'বৰ কাৰণে বেলেগটো একো নাই যে ছাবস্ক্ৰাইবৰ বাটনটো আছে এইটো প্ৰেছ কৰি দিব লাইক কৰিব কমেণ্ট কৰিব ভিডিঅ'টো আৰু লগতে পাৰিলে শ্বেয়াৰ কৰি দিব এইখিনিয়ে কৰিব লাগে বেলেগ একো নাই আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ মোক জনাব আৰু যাৰ বিয়া আহি আছে মোৰ নিচিনা সকলোৰে কাৰণে শুভেচ্ছা থাকিলে ছোৱালীখিনি হওক ল'ৰাখিনি হওক আৰু এতিয়াতো বৰ্তমান পেণ্ডেমিকৰ টাইম চলি আছে জানো বিয়া কেনেকুৱা হ'ব দিনৰ ভাগতে হয় নে ৰাতিৰ ভাগতে হয় ক'ব পৰা নাই বাট যাৰ যেনেকৈ হয় ভালে ভালে যাওক সেইটোৱে আশা কৰিছোঁ চবে ভালকৈ থাকক ছেফলি থাকক প্ৰিকশ্যনবিলাক লৈ থাকিব মাস্ক ইউজ কৰি থাকিব চেনিটাইজাৰ ইউজ কৰিব সেইটোৱে বিচাৰোঁ যদি এনজয় কৰিলে মোৰ ভিডিঅ'টো চাই লাইক কৰিবলৈ নাপাহৰিব অ'কে হৈ গ'ল আমাৰ বজাৰ কৰা ফাইনেলি বাপৰে গোটেই দিনটো ফুৰিলোঁ ন বজাৰ কি কৰিলোঁ বাইদেউ বজাৰটো বহুত দেখাই পোৱা নাই নহয় ক'তা কৈ দিয়া বজাৰটো বহুত কৰিলোঁ বজাৰৰ নাম নাই ঠিক আছে দৰাৰ বজাৰ কইনাৰ বজাৰ তাৰপিছত মানে আলহীৰ বজাৰ তাৰপিছত কইনাক জোৰোণত দিবলগীয়া বজাৰ কচমেটিক আছে তাৰপিছত চেণ্ডেল আছে বেগ আছে বহুত বস্তু আছে মানে আৰু দৰা কি ল'লা কোৱা কৈ দিয়া মোৰ দৰাটো বৰ লাজ কৰিয়া দেই গৈ পেলাই ঘৰত গৈ পেলাই দেখাই আছোঁ বাৰু কি বস্তু লৈছোঁ বিয়াৰ দিনাখনতো দেখিবই কি লৈছোঁ তথাপিতো কি মানে কেনেকুৱা কি আছিলে এতিয়া গৈ আছোঁ আৰু ঘৰত